পুৰা গালি খাই গৈছো, পুৰা কষ্ট হৈছে। আমাৰ সাবস্ক্ৰাইবাৰবোৰক মই খবৰ দিম কিছু। তুমি দিয়া তোমাৰ ফেভাৰিট নৃত্যটো অলপ। মই ৰিচাইটিঙত মই ফাৰ্ষ্ট পাইছো। তাৰপিছত 2017ত অল আছাম। এই কবিতা এটা গাওকচোন, মোৰ নাম জয়ন্তী কবিতাটো গাওকচোন। দিয়া কোনটো কবিতা গাবা? মই এটা দিছো গাইছ, আপোনালোকে কমেন্ট কৰি জনাব এইটো কাৰ। আমাৰ এতিয়া ইয়াতে কি কৰি আছে আপুনি? খিচিৰি বনাইছো। খিচিৰি প্ৰথমে কি দিলে? পিঁয়াজ দিছে, তাৰপিছত তেল দিলে ন? মানে তেলে পিঁয়াজে পুৰা এতিয়া বৰাবৰ ভাজি আছে হয় নাই? তাৰপিছত খিচিৰি হ'ব ন? মেইনলি খিচিৰি হ'ব। এইটো দালি আছে এইফালে, তাৰপাছতে এইটো চাউল। বঢ়িয়া 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 বঢ়িয়া। এইফালে এনেকে এইয়া আমাৰ ঋতুৰাজৰ মাক দেই গাইছ। চাই আছে। নমস্কাৰ বন্ধুসকল, মনোজ চুতীয়া ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এখন মানে আমি যিখন ছুটি ছবি বনাই আছিলোঁ, সেই ছুটি ছবিখন আজি কমপ্লিট কৰিম বুলি ভাবিছিলোঁ। আমাৰ শ্বুটিং চলি আছে এতিয়া। এইবিলাক কেমেৰা চাওক আপোনালোকে। এয়া আমাৰ সকলো ইয়াতে গোটেই গেংটো আছে। এতিয়া এইফালে ডি কে বিজয় আছে। ডি কে বিজয়, আজি শ্বুটিং কমপ্লিট হ'বনে? এই ঘামি যাবি অৱস্থা নাই। আচলতে মানে শ্বুটিং আমাৰ ৰাতিপুৱাৰ পৰা আজি চলি আছে। আজি শেষ কৰিম বুলি ভাবিছোঁ। আমাৰ যিখন ছুটি ছবি আহি আছে লম্পট পাৰ্ট 2 ন? পাৰ্ট 2 1 আগতে আহি গ'ল, এতিয়া পাৰ্ট 2 আমি কৰি আছোঁ। আমি আমাৰ কথা ছবিখনৰ মানে ছুটি ছবিখনৰ হয় নাই? পুৰা 5 days আমাৰ গধূলি 6টা বজাত ঘৰলৈ গৈছো, একদম পুৰা গালি খাই গৈছো, পুৰা কষ্ট হৈছে। আজি কমপ্লিট হ'ব, আজি কমপ্লিট হ'ব লাগে। আৰু আমাৰ এই ছুটি ছবিখনৰ গাইজ মই আহিব আমাৰ 15 তাৰিখে আহিব। 15 আগষ্টত দিবৰ কাৰণে আমি এতিয়া ট্ৰাই কৰিম। পুৰা প্ৰচেষ্টা চলোৱা হ'ব গাইজ। আৰু এই আমাৰ ছুটি ছবিখন আহিব আমাৰ ডি কে বিজয় নামৰ ইউটিউব চেনেলটোত। আৰু এই চেনেলটো ইয়াৰে হয়, ইয়াৰ নাম বিজয়, চেনেলটোৰ নাম হৈছে ডি কে বিজয়। লিংকটো থাকিব মোৰ ডেছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ 15 তাৰিখে চাই ল'ব আমাৰ ছুটি ছবিখন লম্পট পাৰ্ট 2। তাৰপিছতে এইফালে আমাৰ মানে এইবিলাক অভিনেতা দেই, এইবিলাক অভিনেতা এইজন মেইনলি হৈছে আমাৰ মানে ছুটি ছবিৰ স্ক্ৰিপ্ট ৰাইটাৰ। ফাৰ্ষ্ট পাৰ্টত আছিলে আমাৰ ই আছিলে, নামটো কৈ দিয়া ৰবিশংকৰ আছিলে। পাৰ্ট 1ত লম্পট পাৰ্ট 1ত আছিলে। এইফালে আমাৰ এইটো কেমেৰা। তাৰপিছত এইজনে মানে আমাৰ লম্পট পাৰ্ট 2ত মানে আপোনালোকে দেখিব, এইজনক দেখিব। নামটো কৈ দিয়া। ভিগু আছে। তাৰপিছতে এইফালে আমাৰ এতিয়া খানা বনি আছে গাইছ, মানে এতিয়া ধামাকাদাৰ। এইফালে ঋতুৰাজৰ ঘৰতে মানে হৈছে আমাৰ এই আজিৰ খানাটো। মানে শ্বুটিঙো শেষ কৰিম আৰু লগতে আমি এটা খানাৰো মানে আয়োজন কৰিছোঁ, যিহেতু আমি আজি ছুটি ছবিখন শ্বুটিঙৰ কাম সম্পূৰ্ণ কৰিম। সেইবাবে আমাৰ বনাই থকা দাম কেনেকে হৈ গ'ল? ঘৰৰ পাতিটো দিম, নিশ্চয় দিম। খালি খবৰ দিম। আমাৰ ছাবস্ক্ৰাইবাৰবোৰকো মই খবৰ দিম কিছুমানৰ। এইফালে আমাৰ মানে এয়া বিদিশাৰ মাক দেই গাইছ, আমাৰ মানে এক্ট্ৰেছৰ এয়া মাক হয়। এইফালে মাকে বনাই আছে মানে আমাৰ খাদ্য এমুঠিও আমি মানে যোগাৰ কৰিছোঁ গাইছ। মানে এই চৰ্টৰ ওপৰত, ঋতুৰাজৰ ঘৰৰ চৰ্টৰ ওপৰতে এইবিলাক শিল বালি আছে, দেখিছেই নহয় আপোনালোকে। এইবিলাক ইটা চিটা আছে মানে এইবিলাক। আৰু তাৰপাছতে আমাৰ এইফালে এয়া এইজন আছে দেই, নামটো কৈ দিয়াচোন। জিন্তু দাস আছে। ইয়াৰ ধামাকা মানে ইয়াৰ শ্বুটিং একদম পুৰা গুণ্ডা ভেইন মানে। তাৰপাছতে এইফালে আমাৰ শুভ আছে। শুভ লম্পটত ইয়াত ফাৰ্ষ্ট এনেই জানকে ওলাইছিলোঁ, এতিয়া কিন্তু লম্পটত একদম মেইনকে ওলাইছে, একদম ধামাকাকে ওলাইছে। একদম হিট, পুৰা ভিলেন আৰু একশ্যন, পুৰা ধামাকা একশ্যন হ'ব। আৰু এইজন আছে, নামটো কৈ দিয়া তোমাৰ। ৰঞ্জিত দাস আছে। তাৰপিছত বিদিশা আছে। চাব আপোনালোকে সকলোৱে। এইফালে আমাৰ মানে ঋতুৰাজৰ ঘৰৰ মানে একদম পুৰা ঘৰটোত এখেতলোকে পুৰা লাগি আছে আৰু হয় নাই বাৰু? একদম ধুনীয়াকে ধামাকাটা আহিছে। আমাৰ ঘৰটো বনাই দিব লাগিব আকৌ। বনাই দিম। এইফালে এইজন হয় না, আমালোকে বনাই আছে ন ধামাকাকে। বঢ়িয়া আছে। আমাৰ এইফালে আছে টিকিলি, এই বিদিশাৰ ভনীয়েক হয় নহয়? নামটো কৈ দিয়া। নমস্কাৰ, মই বিস্মিতা বৰুৱা। ধুনীয়া আছে। আৰু মোৰ এটা চেনেলো আছে, যোনটো জেডি বুলি আছে, তাতো আপোনালোকে গৈ চাব পাৰিব মোৰ ডান্সৰ ভিডিঅ'। আৰু গাইছ মানে এতিয়া আপোনালোকে চাব ইয়াৰ ধামাকাদাৰ জোৰদাৰ মানে ডান্স, তেতিয়াহে আপোনালোকে গম পাব ই যে ডান্সাৰ হয় নে নহয়। চাই লওক, ধামাকা দিয়ে কিন্তু আপোনালোকে চাব। 1 2 3 গো। মিউজিকটো দিয়া। এইটো কি বুলি কয়? এইটো ডান্স যে কৰিলা, এইটো হিপ হপ কয়। এংগুল হেণ্ড আপ ডাউন। বছ
আজি গাইজ মানে একদম ৰাতিপুৱাৰ পৰা মানে আমাৰ মানে চুটি ছবিখনৰ কাম চলি আছে মানে শ্বুটিং চলি আছে একেবাৰে মানে গাইজ ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছো ফেভাৰিট নৃত্যটো দে তোৰ ফেভাৰিট নৃত্যটো তুমি দিয়া তোমাৰ ফেভাৰিট নৃত্যটো অলপ তোৰ ফেভাৰিট গাইজ আৰু মই কথা এটা ক'বলৈ পাৰিছিলো এই খুব ধুনীয়া মানে কবিতা আবৃত্তি কৰে অকণমান হৈ যাওক মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ গানৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰো যেতিয়া আমাৰ ক'ভিডৰ মানে চিটুৱেশ্যন হৈ আছিলে তেতিয়া পাতিছিলে তাত মই অল আছামত মানে পয়েম ৰিচাইটিঙত মই ফাৰ্ষ্ট পাইছোঁ তাৰপিছত 2017ত অল আছামত সত্ৰীয়া ডেন্সত ফাৰ্ষ্ট পাইছোঁ আৰু তুমি তোমাৰ ইউটিউব চেনেলো আছে ন আছে কি বুলি আছে বিদিশা বুলি আছে বিদিশা এক্টিভিটি বুলি আছে বিদিশা এক্টিভিটিজ বুলি আছে নহ'লে মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে তাত গৈ চাব আৰু ধুনীয়া ধুনীয়া এই পয়েম মানে নাচো গাও কভাৰ চঙো দিয়া নেকি কৰা নেকি কভাৰো কৰিছোঁ কভাৰ চঙো কৰে আৰু পাই থাকিব কি এইবিলাক মানে পাই থাকিব দেই আপোনালোকে তাই চেনেলটো চাব অলপ বেছিকে পাব আৰু কবিতা বেছিকে পাব অলপ আন্ধা হৈছে আৰু গাইজ মানে এই আমাৰ চুটি ছবিখনৰ মেইন এক্ট্ৰেছ বুলি ক'ব লাগিব এতিয়া বৰ্তমান এছপি বিষ্টুৰেখা বঢ়িয়া এইফালে এতিয়া আমাৰ এই লাষ্ট চিনটো হ'ব এতিয়া কোনে কান্দিছিলে কি কান্দিছে কোনে মাল চিং কেলে কান্দিছে কৈ দিছে এছপিৰ ফটো নাই বুলি কান্দিছে তোমাৰ লগত ফটো মাৰিব নাপায় এটাই বোলে গোটেই ৰাতি কান্দিছে কালি নাজানো মই মাৰি দিয়া নাই বাৰু ফটো তাৰ লগত এতিয়া মাৰি দিম বুলি কৈছে বঢ়িয়া কবিতাটো গাওকচোন মোৰ নাম জেউতি কবিতাটো গাওকচোন কোনে জানে মোৰ দেউতাকে আন্ধা আহিছে এইফালে গাড়ী চলি পকা চবেই গাব লাগিব একোকেই নাখাওঁ আজি একেবাৰে ভোক নাই আছে যদি ভীমকল এনেকে হ'লে নহ'ব গাব এতিয়া বিগুৱাই গাব দিয়া কোনটো কবিতা গাবা কল এবিধ ফল কল খালে গাফে 60 মান বল বঢ়িয়া এই তুমি আহা দিয়া মোৰ নাম জেউতি কবিতাটো গোৱা আৰে গোৱা ফুল নুফুলক কিয় গৰখীয়া যদি গৰু নৰখে মনৰ গৰখীয়া গৰু নৰখক কিয় ৰান্ধনীয়ে যদি ভাত নিদিয়ে মনৰ ৰান্ধিম কিয় ভাত নিদিয়ক কিয় যদি খৰি নিদিয়ে মনো ৰাখিম কিয় মজা তুমি কবি হ'ব নোৱাৰিলো ফুলকবি হম কৈছে ই ৰচা নাই নহয় ফুলকবি একদম মজা হ'ব খাবলৈও মজা হয় ফুলকবিটো একদম মজা সেইকাৰণে একেবাৰে গোটেইটো ওলকবিটো নিচিনা হৈ আছে হয়নে মাছৰ লগত ওলকবি খাবলৈ আৰু মজা বঢ়িয়া অঞ্চলৰ খাবলৈ বৰ মজা ঘামি জামি অৱস্থাই নাই কেইচা লাগা গুলি মজা একদম একদম মেইন একদম চাউথৰ ভিলেন লাগিছে একদম তুমি যে মনটো মাৰি আছা কেলে মনটো মাৰি আছা চিনেমাখন হিট হ'ব নাই কেলে মনটো মাৰি আছা কেলে কবিতা এটা গাই দিয়া গান এটা গাই দিয়া তোমাৰ ফেভাৰিট অলপ ডাঙৰকে লাউড দেখা নাই কেতিয়াও লাউড শুনিছো তথাপি বাধাহীন অমৃমালা আছে তোৰ দিগন্ত ব্যাপী মোৰি অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তেনে উঠিছে মৰিছে য'ত বাকনা তোমাৰ স্মৃতি সীমা তুমি মোৰ সাগৰত শুনা নাই থেংক ইউ ইয়ালৈ বহুত ধন্যবাদ থাকিল কি নাছিলে নামটো কৈ দিয়া বিশ্বজিৎ আৰু গাইজ আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু আটাইতকৈ কাৰ কবিতা আবৃত্তি বেছি ভাল লাগিলে হয়নে এতিয়া দিকে বিজয় এটা গাই দিব কবিতা আবৃত্তি কবিতা জানো এতিয়া গোৱা মুডত নাই চব ঘামি জামি অৱস্থা নাই আৰু কেমেৰা কৰি আছে আৰু লাষ্টটো ল'ব লাগে হয় আপোনালোকে কমেণ্ট কৰিব মই বলিউডৰ এক্টৰ এজনৰ পোষ্ট দিম কমেণ্ট কৰিব
এইটো বাৰু কাৰ পষ্ট কওকচোন আপোনালোকে কমেণ্ট কৰিব মই এটা দিছো গাইছ আপোনালোকে কমেণ্ট কৰি জনাব এইটো কাৰ মানে একদম এক্সপ্ৰেছন আৰু এইটো মানে কোনে দিয়ে আৰু এইটো আপোনালোকে চবেই আচলতে জানে হ'লেও আপোনালোকে কিন্তু কমেণ্ট কৰি জানিব এইটো চাওক একদম গুলি গুলি লাগিছে মই আৰু এটা দিম দিয়ে জুই 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 এইকেইটা কি হৈছে গুলি মাৰিলে গুলি মাৰিলে ভণ্টি আহিছে গুলি কণমানিজনে মোৰ কাৰণে চৰবত আনিছে চৰবত তুমি বনালা নে কোনে বনালে চৰবত মায়ে বনালে মাতৃ দুই মাতৃ আজি পুৰা শুশ্ৰূষা কৰি আছে দেই এয়া চৰবত তাৰ পাছতে আহিব খিচিৰি হয় না দেহা শীতল পৰি গৈছেগে বাবা আৰু অকণমান লগাই দিয়ক ভাল হৈছে নে ফাৰ্ষ্ট ক্লাছতকৈ ফাৰ্ষ্ট ক্লাছ হৈছে গম পাইছানে বাৰু আপুনি খালা নাই আকৌ খাই লওক ভাত খাই লওক চবেই খাব লাগিব কি গিলাচে কি ভাত খাব পাৰিহে ভাত খাবলৈ হ'লে আহিলে গিলাচত বা ভাত খাব পাৰি নে আচৰিত কথা দেই আমাৰ ভণ্টিহে ধুনীয়া কথা ক'লে ন ই বাৰু কেনেকুৱা কথা পায় গিলাচত বাৰু ভাত খাব পায় না আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব আৰু আমাক আশীৰ্বাদ দিব সাহস দিব যাতে অনাগত দিনত আমি ভাল কাম কৰি যাব পাৰো আৰু খুব সোনকালে আহিব আমাৰ চিনেমাখন সোনকালে আহি আছে চাবলৈ পাই যাব হিৰোইন আহি আছে এটা লাষ্টত ধামাকা জোৰদাৰ